জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিলোঁ জুবিন দাৰ ঘৰত। এনেতো অসমৰ গোটেই অসমটোৱে জুবিন দাৰ ঘৰ, কিন্তু জুবিন দা য'ত থাকিছিলে তাতেই শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছিলোঁ জুবিন দাক। কিমান ক্ৰাউড চাওক। এই বিল্ডিংটোতে, চিনাৰ্জি ইম্পেৰিয়েল বিল্ডিংটোৰ নাম, ইয়াতেই জুবিন দা আছিলে। অসমত এনেকুৱা কোনো মানুহ নাই যাৰ নেকি হৃদয় কান্দা নাই জুবিন দাৰ কাৰণে। আজি কিমান ডাঙৰ এটা ঘটনা ঘটি গ'ল, আজি আমাৰ মাজৰ পৰা জুবিন দা নাই হৈ গ'ল। এইফালে এণ্ট্ৰি গীত দিছে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ। শ্ৰদ্ধাঞ্জলি দিবলৈ সকলোৱে ডিচিপ্লিন মানি জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ ফালে আগবাঢ়ি গৈছে সকলোৱে। সেইটো জুবিন দাৰ ফটোটো লগোৱা আছে তাতে। ৰ'ব মই আগবাঢ়ি গৈ আছোঁ, তেতিয়াহ'লে ভালদৰে দেখা পাব। চাওক জুবিন দাৰ ফটোখন, কেনেকুৱা মায়া লাগিছে জুবিন দাৰ ফটোখন চাই কেনে। দিলোঁ মই শ্ৰদ্ধাঞ্জলি জুবিন দাক। কেনেকুৱা লাগিছে ৰাইজ, আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব। অসমৰ এনেকুৱা কোনো মানুহ নাই যাৰ অন্তৰ কান্দা নাই আজি জুবিন দাৰ কাৰণে। একদম সৰুৰ পৰা লৈ কেনে একদম ককা আইতা পৰ্যন্ত আজি ওলাই আহিছে জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে। ওলাই আহিলোঁ মই জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই কেনে। বহুত ৰেলী দেখা গৈছে আজি, বহুত ৰেলী দেখা গৈছে। তাৰ মাজত এইটো এটা মই ৰেকৰ্ড কৰিব পাৰিছোঁ। জুবিন দাৰ ধ্বনি, আই লাভ জুবিন দা, জুবিন দা জিন্দাবাদ। আই লাভ জুবিন দা। উচিত তদন্ত হ'ব লাগে। আমাৰ মাজত গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ। আমাৰ অখিল গগৈ ডাঙৰীয়া উপস্থিত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ। এইফালে অখিল গগৈ ডাঙৰীয়া যাতে আমাৰ জুবিন দাৰ কামখিনি শৃংখলা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে হয়, তাৰ কাৰণে অখিল গগৈ ডাঙৰীয়া ব্যস্ত হৈ আছে। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই কেনে মই তাৰে পৰা ওলাই আহিলোঁ। তাৰ পৰা ওলাই কেনে মই লতাইল খেলপথাৰত গৈছিলোঁ। আমাৰ আছু সংগঠনে এই অৰ্গেনাইজ কৰিছিলে, যেতিয়া আমি জুবিন দা অমৰ হোৱা খবৰটো গম পাইছিলোঁ। আৰু ইয়াতো মই জুবিন দাক শ্ৰদ্ধাঞ্জলি জনালোঁ। 19 তাৰিখে ৰাতি এই বিশেষ আয়োজন, মই তাৰ পিছদিনা ৰাতিপুৱাহে আহিছিলোঁ। ৰাতি মই আকৌ আহিলোঁ জুবিন দাৰ শেষ কামখিনি উপভোগ কৰিবলৈ। জুবিন দা আহি কেনে য'ত শুব সকলোৱে মিলি কেনে শ্ৰদ্ধা সহকাৰে কামখিনি কৰি আছিলে। চাওক ৰাইজ, জুবিন দাৰ স্বৰ্গত আহি গ'ল। এই স্বৰ্গত দি কেনে জুবিন দাৰ ঘৰৰ পৰা সৰু ওজলৈকে লৈ যোৱা হ'ব। সময় আৰু বেছি নাই, আমি আৰু জুবিন দাক কেতিয়াও দেখা নাপাম। ৰাতিটো পাৰ হ'ল, কিন্তু জুবিন দা আহি নাপালে আৰু আমি সকলোৱে মিলি কেনে জুবিন দাৰ শান্তিৰ অপেক্ষা কৰি আছিলোঁ। পলম হৈছিল আহি পাওঁতে, কাৰণ কি বহুতখিনি ফৰ্মেলিটিজ থাকে। শেষত জুবিন দা বৰঝাৰ বিমানবন্দৰৰ পৰা ওলাল আৰু ওলাই কেনে চবৰে লগত লগ ধৰি আহি আছিলে ৰাস্তাত যিমান অনুৰাগী আছিল জুবিন দাৰ। সকলোৱে জুবিন দাৰ অপেক্ষাৰ বাট চাই আছিলে। মাজত যে বাটটো চাই আছে, সেই বাটেদি জুবিন দা শুই থকা গাড়ীখন সোমাই আহিব। ৰিয়ান পৰাগ আৰু ৰিয়ান পৰাগৰ ফেমিলি আহি উপস্থিত হ'ল জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ। আৰু শেষত জুবিন দা আহি পালে। বৰঝাৰ বিমানবন্দৰৰ পৰা এই এম্বুলেন্স দি কেনে জুবিন দাক লৈ অহা হৈছে জুবিন দাৰ ঘৰলৈকে।
আৰু জুবিন দা ইয়াৰে পৰা নামি শেষবাৰলৈকে কিছু মুহূৰ্ত কটাব নিজৰ পৰিয়ালৰ লগত। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এই সময়খিনি একমাত্ৰ পৰিয়ালৰ কাৰণে, তো মই ভিডিঅ' বনাবলৈ চেষ্টা কৰা নাই। আৰু জুবিন দাৰ দেউতা শেষবাৰৰ বাবে চাই আহিলে জুবিন দাৰ দেউতাকে, জুবিন দাক। আৰু আপোনালোকে যে দেখা পাইছে হালধীয়া ৰঙৰ, এইটো জুবিন দাৰ ভৰিৰ ছাপ হয়। বলক আমি সকলোৱে মিলি কিনে সেৱা জনাওঁ। আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ। জয় জুবিন দা, জয় আই অসম।